নমস্কাৰ বন্ধুসকল, কি খবৰ? যোৱা ভিডিঅ'টো চালেনে? যদি নাই চোৱা, সোঁফালে ওপৰত থকা আই বটনত ক্লিক কৰি চাই ল'ব পাৰিব। সেই ভিডিঅ'ৰ বিশেষ প্ৰশ্নত সোধা প্ৰশ্নটো হৈছে কোনটো প্ৰশ্নৰ উত্তৰ প্ৰতিটো সময়তে সলনি হৈ থাকে, আৰু ইয়াৰ উত্তৰটো হৈছে সময় কেইটা বাজিল। এই উত্তৰটো বহুতে দিছিল, তাৰ ভিতৰত কেইজনমানৰ নাম মই উল্লেখ কৰিব বিচাৰিছোঁ। শুদ্ধ উত্তৰ দিয়া প্ৰথম 5জনৰ নাম আৰু ৰেণ্ডমলি চিলেক্ট কৰি উলিওৱা 5জনৰ নাম ক্ৰমে হৈছে মিলন শইকীয়া, পাৰ্থপ্ৰতিম দাস, কৃষ্ণা ভৰদ্বাজ, ছাইদুল আহমেদ, হামেদ খান, যদু কুমাৰ, মিণ্টু বৰপাত্ৰ গোহাঁই, চন্দ্ৰ কোঁৱৰ, দীপজ্যোতি খাটনিয়াৰ আৰু আছামিজ জিকে। তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি বিশেষ প্ৰশ্নটো ভিডিঅ'টো শেষৰ ফালে সুধিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু তাৰ কাষত যিটো বেল আইকন ওলাব, সেই বেল আইকনটো টিপি থ'ব। তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পাই যাব। বন্ধুসকল, প্ৰথম হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে সৰু পুলি খাবা আনি, ফল লাগিলে খাবা বাকলি টানি, পাত পটুৱা পূজাত ল'বা, লংকাৰ বনিজ ঘৰতে পাবা। কওকচোন আপোনালোকে ইয়াৰ উত্তৰটো। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে কলগছ। বন্ধুসকল, 2 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে দাঁত আছে কিন্তু নেকামোৰে, কলা কলা ঘাঁহনিৰ মাজে মাজে চৰে। কওকচোন আপোনালোকে কি হ'ব? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে ফণী। বন্ধুসকল, 3 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে ইহে সিহে পিঠি সেকি, আঞ্জা খুৱাই কিহে। বন্ধুসকল, ভাবকচোন কি হ'ব? আৰু মই উত্তৰ দিয়াৰ আগত আপোনাৰ উত্তৰটো কমেণ্ট কৰক। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে কেৰাহী। বন্ধুসকল, 4 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে চাৰিটাকৈ ভৰি মোৰ, হাত হ'লে দুখন, আনক মই কোলাত লওঁ, যিমানেই হওক ওজন। কওকচোন বন্ধুসকল, আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে চকী। বন্ধুসকল, 5 নম্বৰ তথা অন্তিম হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে ৰান্ধোতে ৰান্ধে, বাহুতে বাঢ়ে, খাবৰ সময়ত পেলাই দিয়ে। কওকচোন কি হ'ব? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে তেজপাত। আৰু এতিয়া সময় হ'ল আমাৰ আজি বিশেষ প্ৰশ্ন সোধাৰ। আজিৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেগী বস্তুটো কি? আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট কৰিব। যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম অহা ভিডিঅ'ত উল্লেখ হ'ব। গতিকে আজিলৈ নমস্কাৰ, জয় আই অসম।